হাই ফ্ৰেণ্ডছ, মই ৰিমঝিম বৰা। আজি আপোনালোকলৈ মই আন এটি ৰেচিপি লৈ আহিছোঁ। আজি মই বনাইছোঁ কচু টেঙাৰ জোল। তাৰ বাবে আমাক কি প্ৰয়োজন হ'ব তাকে চাওঁ আহকচোন। মই লৈছোঁ শুকুৱাই থোৱা কচুথুৰি কেইডাল, মচুৰ দাইল আধা বাটি আৰু কণ বিলাহী কেইটামান। তাৰ পৰা মই দুটা পিঁয়াজ কাটি লৈছোঁ, নিমখ 1 চামুচ, নিমখটো আপুনি প্ৰয়োজন অনুসৰি দিব, হালধি 1 চামুচ, জলকীয়া এটা, জলকীয়া মই সোৱাদ অনুসৰি দিম, আদা নহৰু পেষ্ট কৰি লোৱা হৈছে আৰু লৈছোঁ তেজপাত দুখিলা। এতিয়া মই কচুখিনি বইল কৰি লৈছোঁ 5 মিনিটমান। সাধাৰণতে যিদিনাখন কচু ছিঙি অনা হয় সেইদিনাখন বনোৱা নহয়, তাক শুকুৱাই মেলি এদিনৰ পাছতহে বনোৱা হয়। আজি মই প্ৰথমবাৰ কচু টেঙাৰ জোল বনাব লৈছোঁ। আনকালে মায়ে বনাই থাকে, কিন্তু মই বনোৱা নাছিলোঁ। আজি মাৰ দৰে ময়ো বনাবলৈ ট্ৰাই কৰিছোঁ। মচুৰ দাইলখিনি ভালকৈ তিয়াই লৈছোঁ পানীত। ঢাকনিৰে 5 মিনিটমান থকাৰ পাছত এয়া মই চাইছোঁ কচুখিনি সিজি গৈছে ইতিমধ্যে। এতিয়া মই কেৰাহীখন গৰম কৰি তাত তেল অলপ দি দিছোঁ। তেলখিনিও গৰম হোৱাৰ পাছত এতিয়া মই কাটি থোৱা পিঁয়াজখিনিও ইয়াতে দি দিছোঁ। পিঁয়াজৰ লগতে মই দুখিলা তেজপাত দিছোঁ আৰু আদা নহৰুখিনিও ইয়াতে মিহলাই দিছোঁ। এইখিনি যাতে অলপ সময় ৰঙা পৰি যোৱাকৈ মই সিজিবলৈ দিম। এতিয়া মই মচুৰ দাইলখিনি ইয়াতে দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ যাতে মছলাখিনি ভালদৰে লাগি যায়। এতিয়া মই কচুথুৰিখিনিও দিছোঁ আৰু লগতে নিমখ হালধিখিনিও দি দিছোঁ। নিমখ যদি আপোনাৰ কম হয় আপুনি আৰু অলপ দিব পাৰে। মই 1 চামুচ দিছোঁ, পিছত কম হ'লে মই দি দিম আকৌ। এইদৰে ভালদৰে মিহলি হ'বলৈ লৰাই থাকিব অলপ সময় আৰু গেছটো মিডিয়াম ফ্লেমত থৈ আকৌ আপুনি 10 মিনিটমান ঢাকি ৰাখিব। এতিয়া মই আকৌ গৰম কৰি থোৱা পানী 1.5 গিলাচ দি দিছোঁ। পানী পৰিমাণটো আপোনালোকে নিজৰ পচন্দ অনুসৰি দিব। এতিয়া মই 10-15 মিনিটমান গেছটো মিডিয়াম ফ্লেমত দি ঢাকি ৰাখিম, যাতে তৰকাৰীখন ভালদৰে সিজিও যায় আৰু ভালদৰে উতলিও আহে। কাৰ কাৰ কচু তৰকাৰী খাই ভাল লাগে জনাবচোন কমেণ্ট বক্সত। মোৰতো কচুৰ আঞ্জা খাই বিৰাটে ভাল লাগে। তৰকাৰীখিনি উতলি আছে, এতিয়া মই কণ বিলাহীকেইটা দি দিছোঁ। অলপ এইদৰে লৰাই বিলাহীকেইটা মই ভাঙি দিছোঁ আৰু অলপ সময় বিলাহীকেইটাও সিজিব দিব। ইতিমধ্যে তৰকাৰীখন হৈ গৈছে আৰু মই এটা পাত্ৰত উলিয়াই লৈছোঁ। আপোনালোকে যদি ভাল পালে মোৰ আজিৰ ৰেচিপিটো তেন্তে কেতিয়াবা বনাই চাব। আৰু এতিয়া আমি গৰমে গৰমে পৰিৱেশন কৰিম। যদি মোৰ ৰেচিপিটো আজি ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। আজিলৈ ধন্যবাদ।